স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ আজি ভিডিঅ'টোলৈ। আজি দুৰ্গা পূজা বৰবলি নহয় জানো, সকলোৱে পূজা চাবলৈ যাবলৈ ৰেডি হৈ আছে আৰু এইফালে একেবাৰে বতাহ ধুমুহা বৰষুণে পৰিব যেন তেনেকুৱাহে বতৰটো কৰি আহিছে। চাওকচোন ইমান দবা পিটা বৰষুণ দিছে আমাৰ লখিমপুৰ জিলাত। আপোনালোকৰ বাৰু ক'ত ক'ত বৰষুণ দিছে জনাবচোন। আমাৰ ইয়াত বহুতেই বৰষুণ যেনেকৈ দিছে ভাবিছিলোঁ আজি চাগে পূজা চাবলৈ যাবই নোৱাৰিম। এয়া দেখিছেনে ইমান ডাঙৰকৈ বৰষুণ পৰিছে। বহুত দপদপকৈ বৰষুণ দিয়াৰ পিছতে আকৌ টানকৈ ৰ'দ ওলালে। ৰ'দ ওলোৱা দেখি একেবাৰে মনটো ভালেই লাগি গ'ল। ধুনীয়াকৈ খৰধৰকৈ পূজা চাবলৈ যাবলৈ ওলাই ৰেডি হ'লোঁ আৰু চশমাখন লগতে পিন্ধি ল'লোঁ। চশমাখন পিন্ধাৰ পিছত ধুনীয়াকৈ বেগটো লৈ ল'লোঁ। বেগটো যিহেতু মোৰ প্ৰয়োজনীয় নহয় জানো, আৰু ইয়াত পইচা ভৰাব লাগে, মোবাইল ভৰাব লাগে, সেইকাৰণে বেগখনো লগতে লৈ লৈছোঁ। আৰু এইফালে যে দেখিছে মোৰ হাতত ঘড়ীটো দেখিছেনে, ঘড়ীটো খুব মোৰ মৰমৰে হয় আৰু মোৰ মানুহজনে দিয়া বস্তু, বহুতেই ভাল লাগে। সেইকাৰণে ঘড়ীটো মই যলৈকে নাযাওঁ কিয় ঘড়ীটোৰ লগতে পিন্ধি যাওঁ। এয়া দেখিছেনে মই ধুনীয়াকৈ ঘড়ীটো পিন্ধি ল'লোঁ। তাৰপিছতে এতিয়া পূজা চাবলৈ যাবলৈ ওলাই পেলাই ৰেডি হ'লোঁ। আৰু এইফালে মা ওলাই আছে আৰু এইফালে বেটাও ওলাই ৰেডি হ'ল। এয়া দেখিছেনে ওলাই কৰি ধুনীয়াকৈ ল'লোঁ। তাৰপিছতে এতিয়া ঘৰৰ পৰা ওলাই ৰাস্তাত খোজকাঢ়ি আহি আছোঁ। অকণমান সময় খোজকাঢ়ি আহিছোঁ, ভাবিছোঁ টমটম পাম তাতে আৰু উঠি যাম। এইফালে খোজকাঢ়ি মা আৰু মই বেটা আহি আছোঁ, যিহেতু আমাৰ গাঁৱৰ পৰিৱেশ নহয় জানো। তাৰপিছত আহি থাকোঁতে এফালে আকৌ নয়ন্তীও লগাই থোৱা আছে, চাৰিচকীয়া গাড়ী বোলে এইফালেদি পাৰ হ'বলৈ নিদিয়ে। সেই বুলি কোৱাতে আমি মা আৰু মই খোজকাঢ়ি আহি পূজা মণ্ডপে পালোঁহি। আৰু এইফালে মই দেখাই থাকিম, আপোনালোকেও চাই গৈ থাকিবচোন। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু পূজা ঘৰত মই ধুনীয়াকৈ কি সামগ্ৰী ওলাইছে পূজাৰ বতৰত মই সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে মই আহিয়ে আছোঁ, এয়া দেখা পাইছে সকলোৱে, ধুনীয়াকৈ আহি আছোঁ মা আৰু মই বেটা। তাৰপিছত আহি এয়া পূজা ঘৰ ওচৰ পাইছোঁহি। পূজা ঘৰ নোপোৱাৰ আগতে কেইখনমান দোকান আছে, এয়া দেখিছেনে। ইয়াত শলিতা ল'ব পাৰিব ইয়াতে, আৰু কেইবাখনো দোকান আছে, পকৰী দোকান আছে, সকলোবোৰ। এতিয়া যিহেতু পূজা বতৰ নহয় জানো, সকলোৱে নানান ধৰণৰ দোকান দিব। ইয়াত দেখিছেনে পূজা মণ্ডপটো, পূজা মণ্ডপৰ ফ্ৰণ্টতে আকৌ ঈগল চৰাই এটা ধুনীয়াকৈ বনাই থৈছে। চাওকচোন বহুতেই সুন্দৰ লাগিছে চৰাইটো, ধৰিবই নোৱাৰি বনোৱা বুলি। দেখিছেনে সেয়া চাওকচোন, সকলোৱে তাতে ৰৈ চেলফি লৈ আছে। ময়ো পিছে চেলফি এখন ল'ম, আপোনালোকে চাই থাকিব। এয়া দেখিছেনে ধুনীয়াকৈ। তাৰপিছতে আকৌ মই এইফালে আহি থাকোঁতে মোৰ লগৰ এজনী লগ পালোঁ। তাই মৰিগাঁৱতে বিয়া হৈছে আৰু দুয়োজনী একেলগে চিনাকি হ'লোঁ। তাৰপিছত তাইৰ দোকানৰ পৰাই মই শলিতা 3 গছ লৈ ল'লোঁ। শলিতা 3 গছ, এগছ মোৰ আৰু মা আৰু বেটা আৰু ভাইটি দুটা। ধুনীয়াকৈ মই শলিতা গছ লৈ ল'লোঁ। তাৰপিছত এতিয়া পূজা মণ্ডপৰ ফালে আহি আছোঁ। এয়া দেখিছেনে মই দেখাবলৈ গৈ আছোঁ। পূজা মণ্ডপটো ইমান সুন্দৰকৈ পাতিছে নহয়, একেবাৰে অতি সুন্দৰ। মই ভবাই নাছিলোঁ যে ইমান বেয়া বতৰত বৰষুণ দি আছে পূজা চাবলৈ যে যাব পাৰিম। এয়া দেখিছেনে মানুহবোৰ এতিয়া অলপমান ভিৰেই হৈছে, যিহেতু ৰ'দ ওলাইছে নহয় জানো। প্ৰথমতে মানুহ ইমান নাছিলে, বতৰটো যিহেতু বেয়া। এইফালে ফ্ৰণ্টতে গৈ দেখিলোঁ ঈগল চৰাই এটা আছে, আৰু এইফালে আমি গৈ পূজা মণ্ডপত ধুনীয়াকৈ চাকি শলিতা দিমগৈ। এয়া দেখিছেনে এইফালে আমি আহি আছোঁ। সোমাই অহাৰ পিছতে দুৰ্গা মাক দেখিলোঁ যে দুৰ্গা মা অতি মনোমোহা হৈ আছে, ইমান সুন্দৰ চাওকচোন। ভগৱান যে ভগৱান। আৰু এইফালে পূজা মণ্ডপত আহি ধুনীয়াকৈ মই শলা গছ জ্বলাবলৈ ৰেডি কৰিলোঁ, আৰু ওচৰতে মই বেটাকো ৰাখি লৈছোঁ। এয়া মই চাকি জ্বলাবলৈ ৰেডি হৈছোঁ। চাকি এগছ ময়ে জ্বলাম, মোৰ গছ, মোৰ আৰু মানুহজনৰ বেটাৰ কাৰণে, আৰু মাৰ গছ মায়ে নিজেই জ্বলাব, আৰু ভাইটি দুটাৰ কাৰণে এগছ লৈছোঁ, সিহঁত দুটাৰ কাৰণে। দুৰ্গা মা যেনেকৈ আহিছে তেনেকৈ যাতে সকলোকে সুমংগল কামনা কৰে, সেয়াই প্ৰাৰ্থনা। আৰু প্ৰতি বছৰে যাতে আমাৰ গা মূৰ ভালে থাকে। আৰু এতিয়া যেনেকৈ আহি তেওঁ চৰণ চুই মূৰ দোৱাব পাৰিছোঁ, আৰু অহা বছৰলৈ যাতে তেনেকৈ তেওঁ চৰণ চুই মূৰ দোৱাব পাৰোঁ, তাৰে কামনা কৰিলোঁ। এয়া দেখিছেনে মোৰ চাকি গছ জ্বলাই কৰি ৰেডি হৈ গ'ল। তাৰপিছত এতিয়া আকৌ মায়ে নিজৰ চাকি গছ মায়ে নিজে জ্বলাব, আৰু ভাইটি দুটা যিহেতু কামত ব্যস্ত হৈ আছে, সিহঁতৰ চাকি গছো মায়ে জ্বলাই দিব। সেয়া দেখিছেনে সিহঁতৰ চাকি গছ ধুনীয়াকৈ মায়ে জ্বলাই তেওঁ চৰণ চুই আশীৰ্বাদ ল'লে যে প্ৰতি বছৰে এনেকৈয়ে যাওক। সেয়া দেখিছেনে।
আৰু মই দেখাবলৈ চেষ্টা কৰিয়ে থাকিম বাৰু। এয়া অকণমান ৰ'লোঁ পূজা ঘৰতে চাকি বন্তি জ্বলাই। তাৰপিছত এয়া ল'ৰাটোকো দেখুৱালোঁ। ল'ৰাটোৱে এইবাৰ প্ৰথমবাৰহে দেখিছে পূজা, মানে মনত থকাকৈ আৰু এইবাৰহে দেখিছে ধুনীয়াকৈ। তাৰ মনটো বহুতেই ভাল। এয়া দেখিছেনে? তাৰপিছত পূজা মণ্ডপৰ পৰা ওলাই আহিলোঁ। ওলাই আহি দেখিলোঁ এই গলটো সকলো মানুহে চেলফি লৈ আছে। ভাবিলোঁ ময়ো চেলফি এখন লৈ লওঁ বুলি। বেটা আৰু মই ধুনীয়াকৈ চেলফি এখন লৈ ল'লোঁ। আৰু এতিয়া বজাৰ কৰোঁগৈ বুলি পূজা মণ্ডপৰ পৰা চাৰিআলিফালে ওলাই আহিছোঁ। এয়া দেখিছেনে, চাৰিআলিফালে ওলাই আহিলোঁ। আৰু চাৰিআলিফালে কি কি দোকান আছে, কি কি দেখিম, মই নিজে কি কি ল'ম, ল'ৰাক কি কি দিম, সকলোবোৰ দেখুৱাই থাকিম। প্ৰথমতে মই এখন দোকান দেখিলোঁ, তাতে এটা হাতী দেখিলোঁ। হাতীটো চাবি চিষ্টেম, ধুনীয়াকৈ চাবিটো দি থৈছে। আৰু এইফালে দেখিছেনে, চাবিটো দি দিয়াৰ লগে লগে হাতীটো ধুনীয়াকৈ গৈ আছে। এয়া চাওকচোন। আৰু এইফালে সকলোবোৰ দোকানেই আছে। পূজাত যিহেতু সকলো বস্তুৱে ওলায়। প্ৰথমতে মই জেলেপি কেইটামানহে দোকান দেখিছোঁ দেই। এয়া দেখিছেনে? আৰু এইফালে বেলুন, পুতলা, বল, মানে নানান ধৰণৰ সামগ্ৰী আছে দোকানবিলাকত। সেয়ে মই দেখাবলৈ গৈ আছোঁ, চাওকচোন। সেয়া দেখিছেনে? সেইফালে সকলোবোৰ বস্তুৱেই আছে। আৰু পূজা ঘৰ যিহেতু নহয় জানো, প্ৰতিটো বস্তুৱে অতি মনোমোহা হয়। মানে যি দেখোঁ তাকে ল'বলৈ মন যায় আৰু সকলোৱে পাব। মণিহাৰীৰ পৰা ধৰি আপুনি বেলুন আৰু গাড়ী মটৰৰ পৰা ধৰি মানে গোটেইখিনি আৰু যি বিচাৰে, কাপোৰ কানিৰ পৰা ধৰি ইত্যাদি কৰি সকলোবোৰ। সেয়া চাওকচোন, মই দেখাবলৈ গৈ আছোঁ আৰু আপোনালোকেও চাই চাই গৈ থাকিব। সেয়া দেখিছেনে? আৰু এইফালে আহি মই এইফালে আমাৰ মোমায়েকৰ দোকানখনো আছে, মই তাকো দেখাম বাৰু। এইফালে বেলুন দেখিছেনে ইমান ধুনীয়াকৈ? আমাৰ ল'ৰাই কিন্তু চাই খুব ভাল পাইছে। সেয়া এইফালে মই দেখাই দেখাই গৈ আছোঁ। ভিডিঅ'টো বাৰু চাই কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু সকলোৱে মৰম দি যাব। আৰু ময়ো ভিডিঅ'বিলাক দেখাবলৈ চেষ্টা কৰিম। এইফালে আকৌ মোমায়েক বহি আছে। সেয়া দেখিছেনে? এইফালে আকৌ স্পৰ্টিং অলপমান উলিয়াই থোৱা আছে। আৰু আপোনাৰ 99ত কোনোবাই যদি লয় আহিব পাৰে। আৰু এইফালে মোমায়েকৰ দোকানখনৰ কাষেদিয়ে মই দোকানলৈ সোমাই গৈছোঁ। ভাবিলোঁ বেটাৰ কাৰণে ধুনীয়া এযোৰ চুট লওঁ। সেয়া দেখিছেনে? মই কাপোৰ এযোৰ ল'বৰ কাৰণে ওলাই আহিলোঁ। আৰু ধুনীয়াকৈ এযোৰ নহয় বাৰু, দুযোৰে ল'ম। কাপোৰকেইযোৰ বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। এই দুযোৰ দেখিছেনে? ৱাছকোট থকা কাপোৰ দুযোৰ বেটাৰ কাৰণে লৈ ল'লোঁ। তাৰপিছত মাৰ কাৰণে এটা বেগ ল'লোঁ, ল'ৰাৰ কাৰণে এখন গাড়ী ল'লোঁ। আৰু মোৰ নিজৰ কাৰণে মাত্ৰ এটা লিপষ্টিক লৈছোঁ। আৰু ভনীয়েকৰ কাৰণে এটা চুনুকা ল'লোঁ। সেয়া দেখিছেনে? ধুনীয়াকৈ মই গোটেইকেইটা বজাৰ কৰি মেলি, বজাৰ কৰি থাকোঁতে আকৌ গধূলিয়ে হ'ল। এই দোকানবিলাকত সকলোৱে লাইট দি দিছে, ইমানেই সুন্দৰ লাগিছে নহয়। ঘৰলৈ যে উভতি নাহিমেই তেনেকুৱা যেনহে লাগিছে। সেয়া দেখিছেনে? সেয়া চাওকচোন, ইমান সুন্দৰ এটা পৰিৱেশ। এনেকুৱা পৰিৱেশ পালে বাৰু কোননো ঘৰলৈ যাব নহয় জানো? সকলোৱে যেন ইয়াতে থাকিম তেনেকুৱাহে লাগিব। সেয়া চাওকচোন। সেয়া মই দেখাই দেখাই গৈ আছোঁ, আপোনালোকেও চাই থাকক। ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব। সেয়া যিহেতু আমি দিনতে গৈছিলোঁ পূজা চাবৰ কাৰণে নহয় জানো? আৰু এতিয়া ৰাতি হ'ল, ৰাতি মানে সন্ধিয়া হৈছে আৰু 6টা বাজিছে। তাৰপিছতে গোটেই লাইটবিলাক দোকানত যেতিয়া জ্বলাই দিছে, ইমান এটা সুন্দৰ পৰিৱেশ হৈছে। আপোনালোককনো নেদেখুৱাই কেনেকৈ থাকোঁ নহয় জানো? ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ। এয়া চাওকচোন। এয়া দেখিছেনে? কলচী এটা বনাই থোৱা আছে, ইমানেই সুন্দৰ লাগিছে কলচীটো, মানে একেবাৰে ক'বলৈ বাকী নাই আৰু। সেয়া চাই থাকক, আমিও চাই থাকিম। সেয়া দেখিছেনে? সেয়া আৰু এইফালে গছা এটা বনাই থোৱা আছে, গছাটোও বহুতেই সুন্দৰ লাগিছে, দেখিছেনে? আপোনালোকৰ ফালে বাৰু দুৰ্গা পূজা কেনেকুৱা জনাবচোন। আমাৰতো লখিমপুৰত পূৰা ধামাকা চলি আছে। বৰষুণৰ বতৰ যদিও পূজা বুলি কোনো অৱহেলা কৰা নাই দেই। সেয়া দেখিছেনে? মই আহি থাকোঁতে পূজা মণ্ডপটো আকৌ দেখা পাম। চাই থাককচোন। পূজা মণ্ডপটো মই দিনতহে দেখিছিলোঁ, আৰু এতিয়া লাইট দি থৈছে, বহুতেই সুন্দৰ লাগিছে। চৰাইটোত যেতিয়া লাইট জ্বলাই থৈছে নহয়, ঈগলটো, মানে ঈগলটো ইমানেই সুন্দৰ লাগিছে নহয়।
চাবচোন, আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। এইয়া এফালে আহি আছোঁ। ভিডিঅ'টো যদি ভাল পায় আপোনালোকে যোনে যোনে চাই লাইক কৰি যাব দেই, আৰু নহ'লে কমেণ্ট কৰি হ'লেও জনাই দিব। সেয়া দেখিছেনে, মানুহ ইমান ভিৰ নহয়, মানে ইফালে সিফালে আৰু চাব নোৱাৰি ইমানেই ভিৰ। যিহেতু বতৰটো অলপ ফৰকাল কৰি দিলে নহয় জানো, ভগৱানৰ কৃপাত আৰু বতৰটো অকণমান এৰি দিলে আৰু। সেয়া চাওকচোন, সেয়া দেখিছেনে। আৰু মই আহি আকৌ পূজা মণ্ডপৰ ফ্ৰণ্টত পাই গ'লোঁ। এইটো পূজা ঘৰটো দেখিছেনে, ইগলটো ইমান ধুনীয়াকৈ লাইট দি থৈছে, সেয়া বহুতেই সুন্দৰ লাগিছে। সেয়া এতিয়া আমি ঘৰলৈ বুলি আহি আছোঁ, আৰু অলপ সময় পিছতে ঘৰ গৈ পাম আৰু। আপোনালোকেও চাই থাকিব, মই শেষলৈকে দেখুৱাই গৈ থাকিম। এইটো ইগলটো দেখিছেনে, সেইটো ইগলটো, সেইটো ভিডিঅ'টো চাই বাৰু কোনে কোনে ভাল পালে জনাবচোন কমেণ্ট কৰি। আৰু এতিয়া একেবাৰে শেষ হ'ব আৰু। ময়ো আহি আন্ধাৰডোখৰতে পামগৈ, এইকণৰ পৰা আৰু শেষ হ'ব। সেয়া চাই থাককচোন, এইকণেই লাষ্ট আৰু পূজা ঘৰৰ, আৰু এইকণৰ পৰা আমি একেবাৰে ঘৰমৰা হ'ম, ইমানেই আছিলে। সেয়া দেখিছেনে, এইটো দুৰ্গা মা প্ৰতীক এটা দি থোৱা আছে, এই প্ৰতীকটোৰ পিছৰ পৰাই আৰু শেষ হ'ব। সেয়া দেখিছেনে, আমি এতিয়া অকণমান পিছতে ঘৰ গৈ পাম। ভিডিঅ'টো চাই বাৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ